10 নম্বৰ মই লগাই দিম 20 নম্বৰ আমি সবেই পালো কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30 হৈ গ'ল। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। ফাইনেলি আসাম পুলিচৰ ইণ্টাৰভিউ ডেট ঘোষণা কৰা হ'ল। কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব চব কৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ মামাই এখন মঞ্চত কৈছে যে জুলাই মাহৰ পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব আৰু লগতে কৈছে যে যিসকল লোকৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকে এক্সট্ৰা 10 নম্বৰকৈ বেনিফিট পাব। কিমান সঁচা কিমান মিছা ইলেকশ্যন যোৱাৰ পাছতহে আপোনালোকে গম পাব। সো বন্ধুসকল, মামাৰ এই ভিডিঅ'টি চাওঁ হওক। আৰু বহুত ঘৰ আছে ৰিজাল্ট দিলে মই দেখা পাওঁ এখন ঘৰতে 3টা চাকৰি পায়, কিছুমানৰ ঘৰত এটাও চাকৰি নাপায়। হয়নে নহয়? এতিয়া সব লৰাৰে যাতে প্ৰত্যেক ঘৰতে 50,000 চাকৰি 30,000 ঘৰত হোৱাৰ জাগাত যদি 50,000 চাকৰি 50,000 ঘৰত হয় তেতিয়াতো আমাৰ সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব। 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30। সো বন্ধুসকল, আজি ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।